সো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ ৰাজধানী চহৰ কি আৰু ইয়াৰ আপোনালোকৰ অপশ্যনকেইটা আপোনালোকে দেখা পাইছে অপশ্যন এ দিছপুৰ অপশ্যন বি গুৱাহাটী অপশ্যন চি যোৰহাট এণ্ড অপশ্যন ডি ডিব্ৰুগড় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিছপুৰ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত আৰু ইয়াৰ অপশ্যনকেইটা আপোনালোকে দেখা পাইছে অপশ্যন এ মানস ৰাষ্ট্ৰীয় উদ্যান অপশ্যন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অপশ্যন চি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু অপশ্যন ডি ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো পৰ্বতমালা অসমত অৱস্থিত আৰু ইয়াৰ অপশ্যনকেইটা আছে অপশ্যন এ হিমালয় অপশ্যন বি পশ্চিম ঘাট অপশ্যন চি পূব ঘাট এণ্ড অপশ্যন ডি বিন্ধ্যা ৰেঞ্জ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিমালয় আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ অন্যতম মহাদ্বীপ নাইবা বৃহৎ দ্বীপ মাজুলী কোনটো নদীত অৱস্থিত আৰু ইয়াৰ অপশ্যনকেইটা আছে অপশ্যন এ বৰাক অপশ্যন বি সোৱণশিৰি অপশ্যন ডি ক্ষমা কৰিব অপশ্যন চি দিবাং এণ্ড অপশ্যন ডি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ব্ৰহ্মপুত্ৰ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হয় বৈচিত্ৰ্যময় হয় কিহৰ বাবে আৰু ইয়াৰ অপশ্যনকেইটা আপোনালোকে দেখা পাইছে অপশ্যন এ চৰাই অপশ্যন বি বাঘ অপশ্যন চি হাতী এণ্ড অপশ্যন ডি হৰিণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চৰাই নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্বোচ্চ শৃংগ কি অপশ্যন এ চাৰমতী শৃংগ অপশ্যন বি মাউণ্ট তুমাংজাং অপশ্যন চি নীলগিৰি পাহাৰ এণ্ড অপশ্যন ডি নামহীন শৃংগ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাউণ্ট তুমাংজাং আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কামাখ্যা মন্দিৰ কোনখন জিলাত অৱস্থিত আৰু ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ নগাঁও অপশ্যন বি ডিব্ৰুগড় অপশ্যন চি কামৰূপ এণ্ড অপশ্যন ডি গোলাঘাট আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলি জনা যায় আৰু ইয়াৰ অপশ্যনকেইটা আছে অপশ্যন এ যোৰহাট অপশ্যন বি তেজপুৰ অপশ্যন চি শিৱসাগৰ এণ্ড অপশ্যন ডি গোলাঘাট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট আমাৰ নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰেল সমপথৰ দলং বগীবিল দলংখনে অসমৰ কোনখন নদীক আগুৰি আছে আৰু ইয়াৰ অপশ্যনকেইটা অপশ্যন হৈছে ব্ৰহ্মপুত্ৰ অপশ্যন বি বৰাক অপশ্যন চি সোৱণশিৰি এণ্ড অপশ্যন ডি লোহিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰহ্মপুত্ৰ আমাৰ যি শেষৰটো কুৱেশ্যন হৈছে তলৰ কোনটো অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য নহয় আৰু ইয়াৰ অপশ্যনকেইটা আছে অপশ্যন এ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অপশ্যন বি লাওখোলা বন্যপ্ৰাণী অভয়াৰণ্য অপশ্যন চি বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য এণ্ড অপশ্যন ডি কংগেৰ ঘাটি বন্যপ্ৰাণী অভয়াৰণ্য আৰু ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাওক আৰু যিসকলেই শুদ্ধ উত্তৰ দিব তেখেতসকলৰ কমেণ্টত এটা এটা লাইক কৰা হ'ব চ' আজিলৈ ইমান আৰু যদি আপোনালোকক এনেকুৱা জিকে ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব ত' ধন্যবাদ